আছিলে আৰু তো প্ৰেক্টিচ কৰি থাকিলে মানে আহি যায় আৰু মোৰ চলাও লাগিছে এখন তো গেয়াৰ লগা এখন তো মানে নন গেয়াৰ হয় সাংঘাতিক মানে অসম পুলিচে কিন্তু চাইকেল ষ্টাৰ্ট এতিয়ালৈকে বন্ধ কৰা নাই তো বন্ধুসকল আজি ভিডিঅ'টো মানে খাতাৰনাক হ'বলৈ গৈ আছে কাৰণ আজি ভিডিঅ'টো মানে আপোনালোকক ষ্টাৰ্ট দেখাম চাইকেলৰ তো গতিকে পোনপ্ৰথমে এটা ডিছক্লেমাৰ দিম কাৰণ মানে আপোনালোকে ঘৰত এইখিনি কেতিয়াও কৰিবলৈ চেষ্টা নকৰিব কাৰণ মানে ষ্টাৰ্ট হয় বহুত প্ৰেক্টিচ কৰাৰ পিছতহে মানে এইবিলাক কৰিবলৈ পোৱা যায় গতিকে ভিডিঅ'টো চাই থকা শেষলৈকে সাংঘাতিক হ'ব মানে আজি ভাইজন চাব খাতৰনাক মানে ষ্টাৰ্ট দেখাব এতিয়া এইয়া চাওক ৱাও আহি যোৱা এইয়া চাওক কেনেকে হুইলি মাৰিছে চাওক ইমান দূৰ বাপৰে বন্ধুসকল মানে আপোনালোকে গম পাইছে অসম পুলিচে বাইক ষ্টাণ্ট বৰ্তমান বন্ধ কৰি থৈছে কিন্তু এতিয়া চাইকেল ষ্টাণ্ট এতিয়ালৈকে বন্ধ কৰা নাই কাৰণ মানে চাইকেল চলোৱাটো এটা এক্সাৰচাইজ হয় তো গতিকে চাইকেল চলোৱাটো ভাল বুলি ভাবোঁ চাইকেল চলাব লাগে ময়ো মানে চাইকেলখন কিনি প্ৰেক্টিচ কৰোঁ নেকি অলপ ষ্টাণ্ট দেখাওঁ ভাল লাগে মানে খুব তো চাব এতিয়া ভাইটি কিমান ধুনীয়াকৈ হুইলি মাৰি আছে বা আধা থিয় হৈ দিছে আৰু এতিয়া এইখিনি আপোনালোকক বেয়া কাৰণে দেখুওৱা নাই কোনো মানে ভালৰ কাৰণে দেখাইছোঁ মানে ষ্টাণ্ট দেখুৱাটো মানে কোনো বেয়া নহয় কিন্তু সাধনা খুব প্ৰয়োজন প্ৰেক্টিচ কৰাটো প্ৰয়োজন বহুত প্ৰেক্টিচ কৰাৰ পিছতে কৰিছে যদি সৰুবিলাক কোনোবাই চাই আছে মেইন ৰোডত প্ৰেক্টিচ কেতিয়াও নকৰিব এতিয়া আমাৰ খালী জেগাত কৰি আছোঁ কোনো মানে ডাঙৰ গাড়ী নাহে সৰু সুৰা গাড়ী মটৰচাইকেল চলি থাকে কিন্তু আমি বহুত চাই চিতি চোৱাৰ পিছতহে মানে কৰি আছোঁ চাইকেলখনত বহি আছো অকমান চাব পাৰে আপোনালোকে চাইকেলখন অলপ দেখাই দিয়াচোন কষ্ট মানে এইবিলাক চাব পাৰে একদম মানে অলপ মডিফাই কৰি দিছে যাতে মানে ষ্টাৰ্ট দেখাবলৈ অকমান সুবিধা হয় তো ভাইটি তোমাৰ নামটো কৈ দিয়াচোন ধুনীয়াকে তপন সোণোৱাল পাৰিছ বন্ধুসকল মানে আমি সৰুতে চাইকেল চলাওঁতে খুব পৰিছিলোঁ মানে তো এতিয়াও মনত পৰিছে তো এতিয়া মানে এনেকৈ চলাওঁতে মানে পুটুককৈ পৰি গৈছিলে আৰু তো প্ৰেক্টিচ কৰি থাকিলে মানে আহি যায় আৰু মোৰ চলাও লাগিছে চাওঁ মানে কিমান ধুনীয়াকৈ লগত দৌৰি গৈ আছোঁ আৰু ষ্টাণ্ট যে দেখায় এইকেইটা মানে চকা দাঙি যে গৈ থাকে এইকেইটা নাম বেলেগ আছে কি আছে নামকেইটা আগচকা ডাঙৰটো হুইলি বুলি কয় ষ্টপি এণ্ডো আছে আগচকা দাঙি যে গৈ থাকে সেইটো হুইলি বুলি কয় আৰু ষ্টপি মানে কোনটো বাৰু পিছ চকা ডাঙৰটো এণ্ডো আছে ষ্টপি 180 মানে এইকেইটা মানে বহুত মানে বেলেগ নাম আছে চব নাম নাজানো মই অকল যে আগ চকাটো দাঙি যে গৈ থাকে সেইটো হুইলি মৰা বুলি জানো আৰু মানে ইউটিউবতে আগতে চোৱা মানে তো স্কুটিটো উল্টাকে বহি ললো এতিয়া মানে গোটেইকেইটা এফালে চাওক আৰু কেইটামান আহি গ'ল পাটনা লং হুইলি মাৰিব দুজন আছে ৰেডি ভাই মানে এতিয়া বহুত দূৰলৈকে এনেকৈ আহিয়ে থাকিব মানে তাহাঁতি আমি স্কুটিত গৈ আছোঁ দুটা এইফালে চাওক মোৰ ওচৰে পাইছেহি এটা মই উল্টাকে বহি আছোঁ এখন তো গেয়াৰ লগা এখন তো মানে নন গেয়াৰ হয় সাংঘাতিক বঢ়িয়া বাইক আহি আছে দেই বা এখন আহি আছে এখন কাৰণ গেয়াৰ লগা ন বা ইয়াক চাবচোন আপোনালোকে বহুত দূৰৰ পৰা আহিয়ে আছে মানে এতিয়ালৈকে বাপৰে বহুত দূৰ হৈ গ'ল আহি আছে বেই বাপৰে ই চকা ৰখুৱাই নাই দিছ ইজ কণ্ট্ৰল হৈ যাব আৰু মানে উল্টাকে বহি থাকিব নোৱাৰো মানে বাপৰে আহি আছে এতিয়ালৈকে বে ভাই হৈ যাব বহুত দূৰ আহিলোঁ উল্টাকে বহি বহুত দূৰ মাৰি দিয়ে স্পীড নহয় নাই এতিয়া আহি আছে এইকেইটা আমি মানে
বহুত ষ্টাণ্ট চালোঁ আৰু প্ৰেক্টিছো কৰিলোঁ, মানে প্ৰেক্টিচ নহয় মানে কৰিও চালোঁ, নোৱাৰিলোগৈ মানে সফল নহ'লোগৈ। তো এতিয়া আমি যাওঁগৈ। ভাইটি টাটা দেই। তো আমি মানে চাই চিতি কৰিবা আৰু য'ত কৰা মানে এনেকুৱা খালী জেগাত কৰিবা, মানে গাড়ী চাড়ী অহা জেগাত নকৰিবা আৰু। তো মানে আৰু কি ক'ম আৰু। তো আমি গৈ থাকোঁ এতিয়া নিজৰ জেগালৈ। তো ভিডিঅ'টো শেষত আকৌ বা সকলোকে কৈ দিছোঁ যাতে এনেকুৱা ধৰণৰ ষ্টাণ্ট যাতে আপোনালোকে মেইন ৰোডত মানে কৰিবলৈ কেতিয়াও যাতে নিবিচাৰে, কাৰণ মানে এই ষ্টাণ্ট কৰিবলৈ হ'লে প্ৰায় 6 মাহ বা 1 বছৰ প্ৰেক্টিচ কৰাৰ পিছতহে মানে তেওঁলোকে কৰিছে বোলে। আৰু আমি যিটো ৰাস্তাত কৰি আছিলোঁ এটা গাঁৱৰ পৰিৱেশৰ ৰাস্তা হয়, খুব কম মানে গাড়ী মটৰ চলে, সেইকাৰণে মানে আৰু ৰাস্তাটো সমান পূৰা বেকা বেকি ৰাস্তা নহয়, সেইকাৰণে মানে ডাঙৰ গাড়ী আহিলেও দূৰৰ পৰাই দেখি পাব মানে। তো সেনেকুৱা ৰাস্তা আমি বাছি লৈ মানে কৰিছোঁ। আৰু বাইক ষ্টাণ্ট বৰ্তমান বন্ধ কৰি থৈ দিছে, কাৰণ মানে বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্টো হৈছে বাইক ষ্টাণ্ট, যিসকলে বাইক ষ্টাণ্ট কৰে। আৰু গম পাইছে বাইক আৰু চাইকেলৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। তো বাইক ষ্টাণ্ট বহুতে মানে মেইন হাইৱেতে কৰি দিছে, মানে বহুত মানুহ ভিৰ থকা জেগাটো কৰি দিছে, মানে সেইকাৰণে মানে এক্সিডেণ্ট হৈছিলে, সেইকাৰণে বন্ধ কৰি দিছিলে। আৰু এতিয়া মানে চাইকেল ষ্টাণ্টটো অলপ সম্পূৰ্ণ বেলেগ ধৰণৰ হয়, চাইকেল চলোৱাটো এক্সাৰচাইজ, সেইকাৰণে মানে মই ভিডিঅ'টো বনালোঁ। গতিকে আপোনালোকে যাতে বেয়া মনোভাৱ লৈ কমেণ্ট নকৰে। তো সেয়াই আৰু, মোক যদি নতুনকৈ কোনোবাই দেখিছে পেজখন ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।